হেল্ল' এভৰিৱান, দীপজ্যোতি সোণোৱাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই কলৰ পৰা বনোৱা আইচক্ৰীমৰ ৰেচিপি। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব পকা কল, আপোনালোকে জাহাজী কল ব্যৱহাৰ কৰিব, আৰু চকলেট লাগিব, ডেইৰী মিল্কৰ চকলেট, আৰু অলপমান গাখীৰ লাগিব। প্ৰথমতে মই কলকেইটা এনে গুচাই ল'ম। আপোনালোকে কল পাৰিলে চেনী কলৰ সলনি জাহাজী কল ল'ব। জাহাজী কলৰ সোৱাদটো এনেই ভাল, আৰু আইচক্ৰীমখিনিও খাবলৈ খুব ভাল হ'ব। সেইকাৰণে আপোনালোকে পৰাপক্ষত জাহাজী কল ল'ব। মই জাহাজী কল নথকাৰ কাৰণে চেনী কলকেই ব্যৱহাৰ কৰিছোঁ। মই এনেদৰে গোটেই কলকেইটা মই গুচাই ল'ম, কলৰ বাকলিকেইটা গুচাই ল'ম। আপোনালোকৰ ভিডিঅ'ত দেখিছে। এয়া মোৰ হৈ গৈছে কলকেইটা। এতিয়া মই কলকেইটা এখন কটাৰীৰে সৰু সৰুকৈ কাটিম। এনেদৰে আপোনালোকে কাটি ল'ব এটুকুৰা এটুকুৰাকৈ। এতিয়া যিহেতু গৰমৰ বতৰ, কৰোণাতংকৰ কাৰণে বাহিৰলৈ ওলাই যাবও নোৱাৰি, সেইকাৰণে ঘৰতে এনেদৰে আপোনালোকে ঘৰত থকা কলেৰে আপোনালোকে আইচক্ৰীম বনাই খাব পাৰে। ঘৰতে সৰু ল'ৰা ছোৱালীকে, যিহেতু গৰমৰ বতৰ, গৰম হৈ আছে, ঠাণ্ডা বস্তু খাবলৈও মন যায়। এই গৰমৰ বতৰত ঘৰতে এনেদৰে বনাই খাব পাৰিব। আপোনালোকে ল'ৰা ছোৱালীকো খুৱাব পাৰিব, আৰু এইবোৰ বহুত হেল্ডি হয়। এনে কল মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী হয়। এয়া হৈ গৈছে কলখিনি কটা। এতিয়া মই এই কটা কলখিনি মই এটা বাচনত উলিয়াই ল'ম। এয়া আপোনালোকে দেখিছে, এটা বাচনত আপোনালোকে উলিয়াই ল'ব এনেকৈ। আৰু এইখিনি 2 ঘণ্টাৰ কাৰণে ডিপ ফ্ৰিজত থৈ দিব। 2 ঘণ্টাৰ কাৰণে এয়া মই ডিপ ফ্ৰিজত মই ৰাখিম 2 ঘণ্টাৰ কাৰণে। এয়া 2 ঘণ্টাৰ পিছত উলিয়াই ল'লোঁ। এতিয়া এইখিনি মই এটা গ্ৰাইণ্ডাৰ মেচিনত এইখিনি গ্ৰাইণ্ড কৰি ল'ম গোটেইবোৰ। আপোনালোকেও এনেদৰে গ্ৰাইণ্ডাৰত গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ব সকলো। এয়া দিয়া হৈ গৈছে। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰা হৈ গ'ল। এয়া চাওক ইমান ধুনীয়া হৈ গৈছে। এতিয়া মই চকলেটকেইটা গুচাই ল'ম এনেদৰে। মই দোকানলৈ গৈছিলোঁ, দোকানত ডাঙৰ চকলেট নাপালোঁ, সৰু 5 টকীয়া চকলেট পালোঁ। তাকো কম আছিলে, এই 3টা পালোঁ। যেনে তেনে লৈ আনিছোঁ। আৰু আপোনালোকে ডাঙৰ চকলেট 20 টকীয়া ডেইৰী মিল্কৰ চকলেট ল'ব। চকলেটৰ সলনি আপোনালোকে কোকো পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত কোকো পাউডাৰ নাই, চকলেটো নাছিলে, যেনে তেনে মই এইকেইটা বিচাৰি পালোঁ। আৰু এতিয়া মই এইখিনি গলাম। এনেদৰে পানীখিনি তলত গৰম হ'বলৈ দিছোঁ, আৰু এনেকুৱা হেতা এখন লৈ লৈছোঁ। হেতাৰে পানীৰ ওপৰতে এনেকৈ দি দিছোঁ, আৰু গৰম হ'বলৈ গলিবলৈ দিছোঁ। আপোনালোকে এনেকৈ গৰম কৰিব পাৰে। নতুবা প্ৰথমতে আপোনালোকে যেতিয়া কলখিনি আপোনালোকে গ্ৰাইণ্ড কৰিছিলে, সেই গ্ৰাইণ্ডাৰৰ লগতে আপোনালোকে চকলেটকেইটা দি পিনে গ্ৰাইণ্ড কৰি ল'ব পাৰিলেহেঁতেন, কৰিব পাৰে। মই নকৰিলোঁ সেইখিনিৰ লগত। মই এনেদৰে এতিয়া গলাবলৈ বিচাৰিছোঁ গৰমত। তলত পানী উতলি আছে, দেখিছে আপোনালোকে ভিডিঅ'ত। যদি আপোনালোকে এনেকৈ কৰোঁতে নকৰে, তেনেহ'লে পানী অকণমান 1 চামুচ আপোনালোকে দি ল'ব। এনেকৈ আৰু গলাবলৈ চেষ্টা কৰিব।
এনেদৰে পানী অলপ দি দিলে সম্পূৰ্ণ গলি যায়। মোক গলি গৈছে, আপোনালোকে ভিডিঅ'ত দেখিছে। এয়া মোৰ গলা হৈ গৈছে। এতিয়া মই গ্ৰাইণ্ড কৰি ৰখা কলখিনি এটা পাত্ৰত উলিয়াই লৈছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে এনেদৰে এটা পাত্ৰত উলিয়াই ল'ব। আৰু তাত গাখীৰখিনি আপোনালোকে দি দিব এনেদৰে, আৰু দি পিনে এনেকৈ মিক্স কৰিব। আপোনালোকে গ্ৰাইণ্ডাৰটো মিক্স কৰিব পাৰিব, মই পিছতহে মিক্স কৰিলোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে যিদৰে মই মিক্স কৰিছোঁ, আপোনালোকে এনেদৰে গাখীৰ দি পিনে আপোনালোকে মিক্স কৰিব। গ্ৰাইণ্ডাৰত গোটেইবোৰ একেলগতে চকলেট, কল আৰু গাখীৰ দি পিনে একেলগতে গোটেইবোৰ গ্ৰাইণ্ড কৰিব পাৰিব। এতিয়া মই তাত গলাই ৰখা চকলেটখিনি দি দিছোঁ। মোৰ চকলেট একেবাৰে কম পৰিমাণ হ'ল, আপোনালোকে অলপ বেছিকৈ দিব। খাই সোৱাদটো বেছি পাব, ভাল পাব, বেছি খাই ভাল পাব। এতিয়া এই গোটেইবোৰ মই মিক্স কৰি দিম। এনেদৰে মিক্স কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো আপোনালোকে গোটেইবোৰ মিক্স কৰি দিব। এয়া তৈয়াৰ হৈ গৈছে আমাৰ মিশ্ৰণটো। এতিয়া এইখিনি মই ডিপ ফ্ৰিজত 7 পৰা 8 ঘণ্টা মই ডিপ ফ্ৰিজত ৰাখি থৈ দিম। এয়া তৈয়াৰ হৈ গ'ল আমাৰ কলৰ আইচক্ৰীম। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।